অনুশীলনী 2.4 কোয়েশ্চন নম্বৰ 4 উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰা এইটো ফেক্টৰাইজ কেনেকৈ কৰিবা, উৎপাদক কেনেকৈ কৰিবা তাকে তোমালোকৰ কাৰণে কেইটামান ভিডিঅ' মই আগবঢ়াইছোঁ। তোমালোকে ভিডিঅ'টো মনোযোগেৰে দেখা আৰু অংকবিলাক নোটবুকত উঠাই লোৱা। ওকে, এক্সাৰসাইজ 2.4 কোয়েশ্চন নম্বৰ 4 কি উৎপাদক বিশ্লেষণ কৰা। সো 1 নম্বৰ সলিউশনটো কি আছে, সলিউশন নাম্বার 1 দিয়ে আছে কি 1 নম্বৰটো আছে 12x² - 7x + 1 এইটো উৎপাদকটো কেনেকৈ কৰিবা দেখা। ঠিক আছে, 12x² - 7x + 1 এইটো কৰাৰ সময়ত তোমালোকে প্ৰথমে নোটিস কৰিবা, লক্ষ্য কৰিবা যে এটা আছে যে 12x², প্ৰথমটো আছে 12x² আৰু লাষ্টত আছে কি 1। সো এই প্ৰথমটো আৰু লাষ্টটো কি কৰিবা পূৰণ কৰিবা, যেনে 12x² * 1 পূৰণ কৰিলে কিমান হ'ব 12x² হ'ব। সো এই 12x² যে আহিল, এই 12x² এই 7x টোক এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে 7x টোক এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে 12x² হয় আৰু যোগ বিয়োগ কৰিলে 7x হয়। সো এইটো কেনেকৈ কৰিবা, তেন্তে এনেকৈ কৰিবা যাতে দেখা 12x² 7x টোক ভাঙা হয়, দ্যাট মিন্স কি মানে যদি 4x - 3x 4x - 3x কিমান হ'ব 7x -4x -3x কিমান হ'ব -7x আৰু প্লাস 1। আকৌ মই কৈছোঁ যে এইটো যোগ বিয়োগ কৰিলে এইটো হ'ব লাগিব আৰু পূৰণ কৰিলে কি হ'ব লাগিব এই প্ৰথমটো 12x² হ'ব, দ্যাট মিন্স এইটো হ'ব লাগিব 4x * 3x পূৰণ কৰিলে কি হ'ব 3 × 4 = 12x² হ'ল হৈ গ'ল। এতিয়া তোমালোকে এইটো ফেক্টৰাইজ কৰা হ'ল। এতিয়া তোমালোকে ইয়াৰ পৰা কমন ল'বা, ইয়াৰ পৰা কি কমন যায়, ইয়াৰ পৰা যদি 4x কমন লোৱা হয় 4x কমন ল'লে কি থাকিব ইয়াতে 3x 4x কমন ল'লে 3x থাকিব, 4x * 3x 12x²। আকৌ 4x ৰ মাজত 4x টো কমন ল'লে কিমান থাকিব 1 থাকিব, -1 থাকিব। আকৌ ইয়াতে -1 কমন লোৱা হয় তেন্তে ইয়াতে কি থাকিব 3x আৰু -1 টো কমন লোৱা হৈছে 1 ৰ লগত কিমান যাব 1 বাৰ যাব, -1 কি হ'ব প্লাস হৈ যাব। সো ইয়াতে লক্ষ্য কৰিবা এই 3x টো ইয়াতে কমন থাকিব লাগিব, ইয়াতে একে থাকিব লাগিব, তেতিয়াহে ফেক্টৰাইজ হ'ব। যদি ইয়াতে উল্টা পুল্টা হয় তেন্তে এইটো ফেক্টৰাইজ নহ'ব। সো 4x কি হ'ল এটা 4x - 1 আৰু এটা কি হ'ল 3x - 1 এইটো হ'ব এনসাৰ। কোয়েশ্চন নম্বৰ 1 ৰ এইখিনি এনসাৰ। সেম প্ৰসেছত গোটেইবিলাক অংক একেই হ'ব। আকৌ দেখা কোয়েশ্চন নম্বৰ 2 টো কেনেকৈ কৰিবা। কোয়েশ্চন নম্বৰ 4 ৰ 2 নম্বৰটো কি কেনেকৈ কৰিবা। 2 নম্বৰটো আছে 2x² + 7x + 3 এইটো কেনেকৈ কৰিবা, কি দিয়া আছে 2x² + 7x + 3। সো এটাকে কি কৰিবা প্ৰথমতে সেই একে কথা সেম প্ৰসেছত কৰিবা। এই প্ৰথমটো আৰু লাষ্টটো কি কৰিবা পূৰণ কৰিবা, প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে কিমান হ'ব 2 × 3 লগত পূৰণ কৰিলে 6x² হৈ যাব। সো 6x² যদি হ'ল এই 6x² টোক এই 7x টোক এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে 6x² হয় আৰু যোগ বিয়োগ কৰিলে দ্যাট মিন্স যোগ কৰিলে 7x হয়। সো 2x² + 6x + x + 3 6x ৰ লগত x যোগ কৰিলে কিমান হ'ব, যোগ কৰিলে 7x হ'ব আৰু 6x ৰ লগত x পূৰণ কৰিলে 6x² হ'ব। সো পূৰণ কৰিলে যাতে 6x² হয় আৰু যোগ বিয়োগ কৰিলে মানে 7x হয়। সো এটা হৈ গ'ল
ইয়াৰ পৰা কমন লোৱা, ইয়াৰ পৰা কি কমন লোৱা 2x কমন লোৱা। 2x কমন ল'লে কি থাকিব, ইয়াতে x থাকিব আৰু ইয়াতে কি থাকিব প্লাছ 3 থাকিব। 2x ৰ লগত 3 পূৰণ কৰিলে 6x হ'ব আৰু 2x ৰ লগত x পূৰণ কৰিলে 2x স্কোয়াৰ হ'ব। এইটো হৈ গ'ল প্লাছ ইয়াৰ পৰা 1 এটা কমন লোৱা। 1 কমন ল'লে ইয়াতে x থাকিব, 1 লগত x পূৰণ কৰিলে x আৰু 3 ৰ মাজত 1 কিমান যাব 3, 3 এটি হ'ল। সো ইয়াতে কমন হৈ গৈছে, ইয়াতে মানে একে হৈ গৈছে। সো কমন লোৱা হৈ গ'ল। এতিয়া মানে কি কৰিবা 2x প্লাছ 1 এবাৰ লিখিবা আৰু x প্লাছ 3 একবাৰ লিখিবা। 2x প্লাছ 1 এবাৰ আৰু এবাৰ কি x প্লাছ 3। এইটোৱে হ'ল ফেক্টৰাইজ কৰা, উৎপাদক কৰা। এইটোৱে কি কয় উৎপাদক। এইটো হ'ব এনসাৰ। এতিয়া তোমালোকে দেখা কুৱেশ্যন নম্বৰ 4 3 নম্বৰটো কি হৈছে 6x স্কয়াৰ প্লাছ 5x মাইনাছ 6। এইটো কেনেকৈ কৰিবা? কুৱেশ্যন নম্বৰ 4 3 নম্বৰটো কি আছে 6x স্কয়াৰ প্লাছ 5x মাইনাছ 6। সো এইটো কি কৰিবা, এই একে বস্তু কৰিবা, প্ৰথমটো আৰু লাষ্টটো কি কৰিবা পূৰণ কৰিবা। 6x স্কয়াৰৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব, 6x স্কয়াৰৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 36x স্কয়াৰ। সো এই 36টোক এনেকৈ ভাঙিবা, 5xটোক এনেকৈ ভাঙিবা যাতে পূৰণ কৰিলে 36x হয় আৰু যোগ বিয়োগ কৰিলে কিমান হয় 5x হয়। সো দেখা অংকটো কেনেকৈ কৰিবা 6x স্কয়াৰ প্লাছ এডাল 9x এটা দিয়া আৰু মাইনাছ 4x দিয়া, 4x দিয়া মাইনাছ 6। 9x ৰ পৰা 4x মাইনাছ কৰিলে 9x ৰ পৰা 4x মাইনাছ কৰিলে কিমান থাকিব 5x থাকিব। আৰু এই 9x ৰ লগত 4x পূৰণ কৰা হয় 4 নং 36 হৈ যাব। ঠিক আছে, 36x স্কয়াৰ হৈ যাব। এইটো পূৰণ কৰা হয় কিমান হ'ব 36x স্কয়াৰ হ'ব আৰু ইয়াৰ পৰা যোগ বিয়োগ কৰিলে কিমান হ'ব 5x হ'ব। 9x ৰ পৰা 4x মাইনাছ কৰিলে কিমান হ'ব 5x। ঠিক আছে, ইয়াৰ পৰা তুমি কমন লোৱা, কি কমন ল'বা 3x কমন লোৱা। 3x কমন ল'লে কি হ'ব 3x কমন ল'লে ইয়াতে থাকিব 2x, 3x কমন ল'লে 2x, 3x ল'লে 2x পূৰণ কৰিলে কিমান হ'ব 6x স্কয়াৰ আৰু প্লাছ আছে প্লাছ দিলোঁ 9x ৰ মাজত 3x কি হৈ যাব 3 কেনে 9x আকৌ মাইনাছ ইয়াতে যদি তুমি 2 কমন লোৱা, 2 কমন ল'লে কিমান থাকিব 2x, 2x লগত 2 লগত 2x পূৰণ কৰিলে 4x হ'ব। তোমাৰ আছে মাইনাছ, যদি প্লাছ দিওঁ প্লাছ মাইনাছ কিমান হ'ব মাইনাছ হ'ব। 6 ৰ লগত 2 কিমান যাব 3। এইটো হৈ গ'ল। এনসাৰটো কি আহিব 3x মাইনাছ 2 এটা হ'ল আৰু 2x প্লাছ 3, 2x প্লাছ 3 যিকোনো এটা লিখিলে হ'ল 2x প্লাছ 3। এইটো হ'ব এনসাৰ। এনেকৈ উৎপাদক বিশ্লেষণ কৰিব লাগে। এইটো ফেক্টৰাইজ কৰা হ'ল, ফেক্টৰাইজ হৈ গ'ল। আকৌ দেখা কুৱেশ্যন নম্বৰ 4 4 নম্বৰটো কি 3x স্কয়াৰ মাইনাছ x মাইনাছ 4। এইটো কেনেকৈ কৰিবা, একেই সেম প্ৰচেছতে কৰি দিবা। কি হৈছে কুৱেশ্যন নম্বৰ 4 4 নম্বৰটো কি কৈছে কি আছে 3x স্কয়াৰ মাইনাছ x মাইনাছ 4। সো এইটো কেনেকৈ কৰিবা, ফৰ্মুলাটো কি আছিল 3x ৰ লগত এইটো পূৰণ কৰিবা, 3 প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিলে কিমান হ'ব 3x স্কয়াৰ ইনটু 4 পূৰণ কৰিলে কিমান হ'ব 12x স্কয়াৰ হ'ব। সো 12x স্কয়াৰ হ'ল 12x স্কয়াৰ যে হ'ল 12x স্কয়াৰক মানে এই x টোক এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে 12x স্কয়াৰ হয় আৰু যোগ বিয়োগ কৰিলে কিমান হয় x হয় মাইনাছৰ x হয়। সো এডাল 3x স্কয়াৰ দেওয়া হয় মাইনাছৰ 4x প্লাছৰ 3x মাইনাছৰ 4x প্লাছৰ 3x মাইনাছৰ 4x প্লাছৰ 3x
এইটো প্লাস মাইনাস করলে কি মানে মাইনাসের x থাকবে আর 4x * 3x পূরণ করা 12x স্কয়ার হবে ঠিক আছে এইটুক মানে x টুক এনেকৈ ভাঙাব লাগে যাতে 12x স্কয়ার হয় আর যোগ বিয়োগ কৰিলে মানে কি মাইনাসের x হয় সো ইয়াৰ পৰা কি কমন লবা x কমন লবা x কমন ললে ইয়াতে কি থাকিব 3x থাকিব আৰু ইয়াতে কি থাকিব 4 থাকিব মাইনাসের 4 থাকিব মাইনাসের 4 থাকিব প্লাস ইয়াৰ পৰা অন কমন ললে ইয়াতে কি থাকিব 3x অন লগত পূরণ করলে কি মান হবে 4 সো এটো आंसर কি হবে x + 1 আৰু ইয়াতে কি এটো আৰু এটো সেম আছে সো এটা লিখলি হল 3x - 4 মনে রাখবা এটো কমন না থাকে কিন্তু উৎপাদক নহব এটো কমন নহব ফ্যাক্টরাইজ নহব কিন্তু ফ্যাক্টরাইজ নহব সো এটো কমন থাকিব লাগে এটো কমন থাকিব লাগিব তেতিয়া ফ্যাক্টরাইজ ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'ব এটো হ'ব आंसर কোশ্চেন নম্বৰ 4 ৰ এখিনি এতিয়া দেখা কোশ্চেন নম্বৰ 4 ৰ 5 নম্বৰটো কি আছে 2x² + x - 45 সো এটো কেনেকৈ কৰিবা কি আছে কোশ্চেন নম্বৰ 4 ৰ 5 নম্বৰটো কি আছে 2x² + x - 45 সো তোমালোকে কৈছে যে 2x টো ফার্স্টত আছে আৰু লাস্টত কি আছে 45 আছে এইটো কি কৰিবা পূৰণ কৰিবা 2x² ৰ লগত 45 পূৰণ কৰিলে কিমান হ'ব 90 x² 90 x² যে হল সো এইটো এনেকৈ ভাঙ 90 x² সো এই x টক এনেকৈ ভাঙাব যাতে পূৰণ কৰিলে 90 x² হয় আৰু যোগ বিয়োগ কৰিলে কি হয় x হয় সো কি হ'ব ডাইৰেক্টলি কৰি দিবা 9x x² plus 10x minus 9x minus 45 10x 10x এর পৰা 9x minus কৰিলে কিমান হ'ব ডাইৰেক্টলি x থাকিব আৰু 10x এর লগত 9x পূৰণ কৰিলে কিমান হ'ব 90x² হ'ব এটি হল ইয়াৰ পৰা কমন ল 2x কমন ললে কি ইয়াত কি থাকিব x থাকিব ইয়াতে কি থাকিব 5 থাকিব 2x এর লগত x পূরণ করলে 2x² প্লাস আছে প্লাস আছে 2x এর লগত 5 পূরণ করলে 10x হবে মাইনাস এতে 9 কমন লিখি হবো 9 এর লগত x পূরণ করলে 9x হবে এতে আছে মাইনাস সো এতে যদি প্লাস দেব প্লাস মাইনাস মাইনাস হয়ে যাব 9 এর লগত 5 পূরণ করলে 5 নং লিস হয়ে যাব এটি হবে সো এটো একে হল এতে কি হল 2x - 9 2x - 9 2x - 9 এটা হল আর এটা হল কি x + 5 এটি হবো নির্ণয় आंसर এটি হবো কোশ্চেন নম্বর 4 और 5 এর आंसर দিস ইজ आंसर ওকে এতে কোশ্চেন নম্বর 4 और 6 নম্বরটো আছে কি y² + 18y + 65 এটো কেনেকৈ কৰিবা এই সেম প্ৰসেস কৰি দিবা একে দেখা कैसे 4 और 6 नंबर 2 कैसे 4 और 6 नंबर 2 আছে y² + 18y + 65 ঠিক আছে क्वेश्चन नंबर 4 क्वेश्चन नंबर 4 और 6 नंबर 2 कैसे y² + 18y + 65 এটা তোমালোকে কি কৰিবা আগনে সিনা এটা পূৰণ কৰিবা প্ৰথমটো লাস্ট পূৰণ কৰিবা y² * 65 কিমান হ'ব 65y² সো 65y² যে হল এটি 18y টক এনেকৈ ভাঙা যাতে পূৰণ কৰিলে 65y² হয় আৰু যোগ বিয়োগ কৰিলে যাতে কি হয় 18y হয় সো y² 18y টক ভাঙালে কি দিয়া দিল 30y + 5y + 65 30y + 5y কিমান হ'ব যোগ কৰিলে 18y আৰু এটো পূৰণ কৰিলে কিমান হ'ব 65 13y + 5y পূৰণ কৰিলে কিমান হ'ব 65y² সো পূৰণ কৰিলে 65y² হল আৰু যোগ বিয়োগ কৰিলে 18 হয় হল ইয়াৰ পৰা কমন ল y কমন ললে কি মান থাকিব y প্লাস এতে কি থাকিব 13 y লগত 13y প্লাস এতে যদি 5 কমন ল হয় তেন্তে এতে কি থাকিব y প্লাস তাহলে 5 এর ভিতৰত 65 কিমান যাব 65 এর ভিতৰত 5 কিমান যাব 13 বাৰ যাব তাহলে 5 এর লগত 13 গুণ কৰিলে 65 হ'ব এটাই হ'ব সো y + 13
y প্লাস 13 y প্লাস 5 ওলাল এটা y প্লাস এটা 5 আর এটা কি হলো y প্লাস 13 দিস ইজ অ্যান্সার এটাই হবে অ্যান্সার কোয়েশ্চন নম্বর 4 6 এর অ্যান্সার এইখানেই একদম ইজি প্রসেসত করে দিছো তোমালোকে মনোযোগেৰে খালি ভিডিওটো দেখা আৰু বুজা যদি বুজি নোপোৱা তেন্তে মোক কমেন্ট কৰি জনাবা প্লিজ কোয়েশ্চন নম্বৰ 4 7 নম্বৰটো কেনেকৈ কৰিবা দেখা ভিডিওটো আৰম্ভ কৰো কোয়েশ্চন নম্বৰ 4 7 নম্বৰটো হল কি আছে p স্কয়ার প্লাস 14p প্লাস 13 किसे p स्क्वायर प्लस 14p प्लस 13 এটা কি এটা ফার্স্ট টাইম প্রথমটো আর লাস্টটো কি কৰিব পূৰণ কৰিবা প্ৰথমটো লাস্টটো পূৰণ কৰিলে কি হ'ব p স্কয়ার * 13 ইকুয়াল টু কি হ'ব 13p স্কয়ার সো এই 13p স্কয়ার টু কি কৰিবা ইয়াতে ভাঙাবা সো কি হ'ব তে p স্কয়ার প্লাস যদি এটা ভাঙা হয় মানে 30p প্লাস p 13p প্লাস p মানে 13 আৰু এটা p কিটা হ'ব 14টা p 14p সো 13p আৰু p লগত পূৰণ কৰিলে কি হ'ব 13p স্কয়ার সো পূৰণ কৰিলে 13p স্কয়ার হ'ব আৰু যোগ বিয়োগ কৰা হয় তেন্তে কি হ'ব 14p সো প্লাস 13 ইকুয়াল টু কি হ'ব p লগত p স্কয়ার লগত p কম যাব p স্কয়ার প্লাস এটা কি হ'ব 13 প্লাস এতে অনকমন ল হয় তেন্তে এটা কি হ'ব p প্লাস 13 অন লগত p পূৰণ কৰিলে p অন লগত 13 পূৰণ 13 সো এতে কি হল p প্লাস অন আর এটা কি হল p প্লাস 13 এটা এর পর এটা ললে হল p প্লাস 1 p প্লাস 13 দিস ইজ অ্যান্সার এটাই হবে অ্যান্সার ঠিক আছে তোমালোকে কোশ্চেন নম্বর 4 1 2 3 4 একেটা করিলা সো 5 6 7 একে এতে তোমালোকে দেখা কোশ্চেন নম্বর 8 নম্বরটা হলো দেখা 8 নম্বরটা কি আছে -18 প্লাস 12x 11x minus x square সো এটা কেনেকৈ কৰিবা বলা আমি ভিডিওটো আৰম্ভ কৰো এটা কৰিবা সিস্টেমটো একেই কেনেকৈ কৰিবা কোশ্চেন নম্বৰ 4 8 নম্বৰটো আছে 8 নম্বৰটো তোমাৰ -18 প্লাস 11x minus x square সো এটো প্ৰথমতে হেৰি কৰি লোৱা এই প্ৰথমতে x স্কয়াৰ টো আগত লিখা x স্কয়াৰ তাৰ পিছত x তাৰ পিছত এটো লিখা কিন্তু এটো কেনেকৈ হ'ব মাইনাসৰ x স্কয়াৰ প্লাসৰ 11x মাইনাসৰ 18 সো ইয়াতে তুমি কি কৰা মাইনাস চিহ্নটো হেৰি কৰা উঠাই দিয়া মাইনাস চিহ্নটো দিলে এতে মাইনাস আছে কিন্তু প্লাস হ'ব প্লাসের x স্কয়ার হ'ব এতে প্লাস আছে কিন্তু কি হ'ব মাইনাসের 11 হ'ব এতে মাইনাস আছে সো প্লাসের 18x হ'ব 18 হ'ব সো গল এতে তোমালোকে কি কৰিবা আগৰ সিস্টেমটোৰ নিচিনাই এইটো আৰু এইটো কি কৰিবা পূৰণ কৰিবা এইটো আৰু এইটো পূৰণ কৰিলে প্ৰথমটো লাষ্টটো পূৰণ কৰিলে কি হ'ব 18 লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 18 লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 18x স্কয়াৰ সো এই 18x স্কয়াৰক মানে এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে এই 11x টক এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে কি হয় 18x স্কয়াৰ হয় আৰু যোগ বিয়োগ কৰিলে যাতে কি হয় 11x হয় সো এটা দিলে হেৰি ফ্যাক্টরাইজ কৰা হয় উৎপাদক কৰা হয় তেন্তে কেনেকৈ হ'ব x স্কয়াৰ minus 9x minus 2x plus 18 9x এর লগত 2x পূরণ করলে কিমান হ'ব 9 2 গুণ 18 18x স্কয়ার হ'ব আৰু মাইনাসের 9x মাইনাসের 2x দ্যাট মিন্স কিমান হ'ব মাইনাসের 11x মাইনাসের 2x আর মাইনাসের 9x কিমান হ'ব মাইনাসের 11x ইয়াৰ পৰা এটো কি কৰা আগৰ নিচিনাকৈ কমন লোৱা কমন ললে কি হ'ব এতে x থাকিব x এতে 9x আছে সো x কমন লৈছো তেন্তে এতে কি থাকিব 9 আকৌ এতে -2 কমন ললে কি হ'ব এতে x থাকিব সো এতে প্লাস এতে মাইনাস আছে সো
মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব মাইনাছ মাইনাছে প্লাছ চ' ইয়াতে কি হ'ব 9 9ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 18 এইটো হ'ব চ' এইটো মিলি গ'ল এতিয়া কমন ল'ব কি x minus 2 আৰু যে ইয়াৰ পৰা যিকোনো এটা ল'লে হ'ল x minus 9 এইটো হ'ব এনসাৰ এনেকৈ কৰিবা তোমালোকে একদম ইজি প্ৰসেছত কৰি দিছো তোমালোকে বুজি নোপোৱা তেনে মোক কমেন্ট কৰি জনাবা এইটো হ'ব এনসাৰ এতিয়া দেখো কোৱেশ্চন নম্বৰ 4 9 নম্বৰটো কি আছে 8a square minus 22ab plus 15b square so এটা কেনেকৈ কৰিবা দেখা কোৱেশ্চন নম্বৰ 4 9 নম্বৰটো অলপ টান আছে কি আছে টান একো নাই বুজিলে একদম সহজ 22ab plus 15b square so প্রথমত কি করবা এইটো কি করবা পূরণ করবা মানে 8a square into 15b square পূরণ করলে কিমান হ'ব 120 a square b square ঠিক আছে 120 so 22ab এনেকৈ ভাঙাবা যাতে 120 হয় 120 হয় so 8a square এটা মাইনাসৰ 12ab আৰু মাইনাসৰ 10ab দিয়া হৈ যাব 15b square 12ab মাইনাসৰ 10ab কিমান হ'ব 22ab ঠিক আছে এটা যোগ কৰিলে কিমান হ'ব 22ab আৰু এটা যদি পূৰণ কৰা হয় 12 আৰু 10 যদি পূৰণ কৰা হয় 12ab আৰু 10ab যদি পূৰণ কৰা হয় তেন্তে কি 120a square b square হৈ যাব এটো পূরণ করলে 120 a square b square হয়ে যাবে আর যোগ করা হয় একটু মাইনাসের তো আর মাইনাসের 10 মাইনাসের 12ab মাইনাসের 10ab মাইনাস করিলে কিমান হবে মানে যোগ বিয়োগ করিলে কিমান হবে 22ab ঠিক আছে এর পর কমন লওয়া এর পর তুমি 4a কমন লওয়া 4a কমন ললে কি থাকিব 2a 4a into 2a কিমান হবে 8a square এতে কি থাকিব 3b এতে যেহেতু a আছে এটো কমন আছে 4a এতে b থাকিব 4 এর লগত 3b পূরণ করলে 12ab হ'ব 4 এর লগত 3b পূরণ করলে কি হবে 12ab হ'ব এর পরে তুমি কি কমন লবা 5 মাইনাসৰ 5 কমন ললে 5b কমন লবা 5b কমন ললে কিমান থাকিব এ থাকিব 2a 5b লগত 2a পূরণ করলে 10ab হ'ব আকৌ ইয়াতে কি থাকিব 5b লগত দিল 5b লগত দিল 3b পূরণ করা হয় তেন্তে কি থাকবো 5 এর লগত 3b 3 5 15 b স্কয়ার হবে 3 5 15 b স্কয়ার হবে 5b লগত 3b পূরণ করলে কি হবে 15 b স্কয়ার সো এইটা হয়ে গেল এটা ফ্যাক্টরাইজ হয়ে গেল কমন ল হয়ে গেল এতে তোমালকে 2a 3b 2a 3b একই আছে সো যেখানে এটা লিখলি হল মানে 4a 5b 4a 5b আকৌ একটা কি আছে 2a 3b এটি হল आंसर তোমালোকে ভিডিওটো এই অঙ্কটো অলপ ভালকে দেখিবা কেনেকৈ কৰা হৈছে প্ৰথমত কি কৰিছে এটো পূৰণ কৰিছে কিমান আছে 120 a স্কয়াৰ b স্কয়াৰ হৈছে সো 22ab টো এনেকৈ ভাঙাবা যাতে পূৰণ কৰিলে 120 a স্কয়াৰ b হয় আৰু যোগ বিয়োগ কৰিলে যাতে কি 22ab হয় সো 12ab 10ab কিমান হ'ব 22 12ab 10ab কিমান হ'ব 22ab হ'ব আৰু মাইনাস সো 12 এ 10ab পূরণ করা হয় তেন্তে 120 a স্কয়ার b স্কয়ার হ'ব সো এটো এর পর কমন ল হইছে আর এখন নাই এটি স্কয়ার পর 4a কমন ল হইছে তেন্তে কি থাকবে 2a থাকিব 2 এর লগত 4a কমন করলে পূরণ করলে 8a স্কয়ার হ'ব আর যদি 12ab আছে সো 12ab 4a কমন ল হইছে তেন্তে এতে কি হবে 3b এর লগত 4a পূরণ করলে 12ab হয়ে যাব এতে মাইনাস দিছো 10ab এর পৰা 5b কমন আছে 10ab এর পৰা 5b কমন ল হইছে তেন্তে 5b এর লগত 2a পূরণ করলে 10ab হ'ব আৰু এতে মাইনাস প্লাস হৈ যাব সো 5b 15b স্কয়ার এর পৰা 5b কমন ললে এতে কি থাকিব 5b এর লগত 3b পূরণ করলে 15b স্কয়ার হ'ব সো এটো একই আছে
4a minus 5b 4a minus 5b 2a minus 3 2a minus 3b এইটো হবে आंसर ওকে যদি তোমালোকে এই ভিডিওটোৰ মাজত কোনোবাই বুজি নোপোৱা তেন্তে মোক কমেন্ট কৰি জনাব পাৰা মই তোমালোকক সলিউশন কৰি দিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 4 সকলো বিলাক দিলো ইয়াতে একো নাই আৰু যদি তোমালোকে কোড বুজি নোপোৱা তেন্তে মোক কমেন্ট কৰি জনাবা প্লিজ ওকে থ্যাংক ইউ এইখিনি আছিল আজিৰ ভিডিও